Hello everyone, welcome back to my another mini vlog বা short video. আজি ভিডিওটোত কেকৰ আইচিং কৰিছো লগত ফেসও দেখুৱাইছো আসল মতে সদায় ভাবা যায় যে এনেদৰে কেক বনাম ফেস দেখুৱা মুইত কিন্তু সদায় মোৰ মুখখন বেয়া হৈ থাকে আজিও বাৰু মুখখন বেয়া হৈ আছে তথাপিতো আৰু আপোনালোকৰ লগত শেয়াৰ কৰিম বুলি ভাবিলো আৰু শৰ্টত দিয়া নাযায় যেহেতু লং কৰা যায় ভিডিও আৰু আপোনালোকে লং ভিডিও ভাল নাপায়ো প্ৰসেস কিন্তু একেই থাকে সেই কাৰণে মই আজি শৰ্টতে অকমান দেখুৱাবলৈ আপোনালোকক ট্ৰাই কৰিম সেই কাৰণে মই আজি শৰ্টতে আপোনালোকক ফেসৰ লগত ক্ৰীম কেকৰ আইচিং কৰা দেখুৱাইছো আৰু লগতে কেকটো সিম্পল হয় আপোনালোকে সহজতে বনাব পাৰিব ঘৰত মই কেকৰ গানাছ বনাই মানে ক্ৰীমৰ চকলেটৰ গানাছ বনাই লৈছিলো আৰু অকমান ক্ৰীমত একেলগে চকলেটৰ গানাছ ৰৈ গৈছিল যেটো দি দিছিলো সেই কাৰণে হেনেকে আইচিং কৰি ধুনিয়াকে ডিজাইন দি দিছো গতিকে কেনেকুৱা হবে কমেন্ট কৰি জনাব